প্ৰিয় ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ আজিৰ ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি আমি জীৱন প্ৰক্ৰিয়া পাঠত আছিলোঁ আৰু জীৱন প্ৰক্ৰিয়া পাঠত আমি যিটো স্বপৰিত পৰপুষ্টি আছিলে তাৰ বিষয়ে অকণমান আলোচনা কৰিছিলোঁ আৰু লগতে তোমালোকক উদ্ভিদে কেনেকৈ সালোকসংশ্লেষণ কৰে তাৰ বিষয়ে অকণমান পাইছিলোঁ। তো আজিৰ টপিক আমি ষ্টাৰ্ট কৰিম পৰপৰিত পুষ্টি। অ'কে, পৰপৰিত পুষ্টি কি হয় আৰু মই আগতেই কৈ দি আছোঁ এইটো ভিডিঅ' একেবাৰে শ্বৰ্ট হ'ব, ঠিক আছে, একেবাৰে শ্বৰ্ট হ'ব। পৰপৰিত পুষ্টিৰ বিষয়ে অকণমান আলোচনা কৰিম আৰু বাকী অহাকালি আকৌ ভিডিঅ' আহিব, অহাকালি ভিডিঅ' অকণমান লং হ'ব, ঠিক আছে। তো আজিৰ ভিডিঅ' অকণমান শ্বৰ্ট হ'ব, তো অহাকালিৰ ভিডিঅ' অকণমান লং হ'ব, ঠিক আছে। তো আজি চোৱা পৰপৰিত পুষ্টি। তো পৰপৰিত পুষ্টি মানেনো কি এইটো আগতে বুজিব লাগিব আমাৰ, হয়নে নহয়? পৰপৰিত পুষ্টি যদি আমি বুজিয়েই নাপাওঁ তেনেহ'লে আমি এই টপিকটো কমপ্লিট কৰিব নোৱাৰিম, হয় নহয়? তো পৰপৰিত পুষ্টি মানে কি আগতে বুজি লওঁ। যেনেকৈ স্বপৰিত পুষ্টিত কি আছিলে, যোনে নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব পাৰে তেনেকুৱা বস্তুক কি বুলি কোৱা হয়, তেনেকুৱা জীৱক কি বুলি কোৱা হৈছিলে? স্বপৰিত পুষ্টি বুলি কোৱা হৈছিলে, স্বপৰিত পৰিপুষ্টি বুলি কোৱা হৈছিলে। ঠিক তেনেকৈ পৰপৰিত মানে কি হয়, যোনে নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব নোৱাৰে। নিজৰ আহাৰ তৈয়াৰ কৰিবলৈ হ'লে কাৰ ওপৰত ডিপেণ্ড কৰিব লাগে? স্বপৰিত পৰিপুষ্টিৰ যিখিনি জীৱ আছে তাৰ ওপৰত ডিপেণ্ড কৰিব লাগে, ঠিক আছে। যেনেকৈ তোমাৰ ছাপ'জ ধৰা সেউজীয়া উদ্ভিদ আছিলে নাই, সেউজীয়া উদ্ভিদ হয় নহয়? সেউজীয়া উদ্ভিদ, তো সেউজীয়া উদ্ভিদৰ ওপৰত ডিপেণ্ড কৰিব লাগিব কোন কাৰ? যিখিনি পৰপৰিত পুষ্টি আছে, পৰপৰিত পুষ্টিৰ যিখিনি জীৱ আছে সেইখিনি কি কৰিব লাগিব? ইহঁতৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লাগিব, প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱেই হওক, ঠিক আছে। মানে মাষ্ট বি, মানে উদ্ভিদৰ ওপৰত ডিপেণ্ড হ'বই লাগিব। যদি উদ্ভিদক খাদ্য হিচাপে বক্ষণ কৰে তেনেহ'লে তাক আমি কি বুলি ক'ম? পৰপৰিত পুষ্টি বুলি ক'ম, ঠিক আছে। তাৰমানে উদ্ভিদৰ ওপৰত ডিপেণ্ড কৰিব লাগিবই। যেনেকৈ যদি উদাহৰণ দিয়া তেনেহ'লে কি উদাহৰণ দিবা তোমালোকে? গৰু, ছাগলী, এইখিনি সকলোৱে কি হয়? আৰু লগতে আমি নিজেও এতিয়া বহুতে তেনেকৈ মানে কনফিউজ থাকিব পাৰে, যে আমিতো প্ৰাণীও খাই আছোঁ, প্ৰাণীটো সেউজীয়া উদ্ভিদ নহয়, তেনেকুৱা মানে কিবা এটা কনফিউজ থাকিব পাৰে। তো সেই কনফিউজটো যাতে নাথাকে তাৰ কাৰণে মই কনফিউজটো দূৰ কৰি দিওঁ। চোৱা, মই প্ৰথমতেই কৈছিলোঁ তোমালোকক পৰপৰিত পুষ্টিয়ে কি কৰে? সেউজীয়া উদ্ভিদৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কি কৰে? ডিপেণ্ড কৰে, ডিপেণ্ডেণ্ট মানে প্ৰত্যক্ষভাৱে ডিপেণ্ড কৰিব, নহয় পৰোক্ষভাৱে ডিপেণ্ড কৰিব, ঠিক আছে। আৰু চোৱা, যদি গৰু এটা লোৱা, গৰুৱে কি কৰে? ডাইৰেক্টলি প্ৰত্যক্ষ হিচাপে কি কৰে? ডিপেণ্ড কৰে গৰুৱে, হয় নে নহয়? গৰুৱে কি কৰে? প্ৰত্যক্ষ হিচাপে ডিপেণ্ড কৰে। কিন্তু পৰোক্ষ, যেনেকৈ আমি মানুহে পৰোক্ষ হিচাপে ডিপেণ্ড কৰে, কেতিয়াবা প্ৰত্যক্ষ হিচাপেও কৰে, কেতিয়াবা পৰোক্ষ হিচাপেও কৰে। পৰোক্ষ হিচাপে কেতিয়া কৰে? ছাপ'জ ধৰা তুমি চিকেন খাইছা, কি খাইছা? চিকেন খাইছা। এতিয়া চিকেনটো সেউজীয়া উদ্ভিদ নহয়, হয় জানো? নহয়, হয় নহয়? চিকেনটো সেউজীয়া উদ্ভিদ হয় নেকি? নহয়। যদি চিকেনটো সেউজীয়া উদ্ভিদ নহয় তেনেহ'লে ই কেনেকৈ মানে ডিপেণ্ডেণ্ট? কেনেকৈ হ'ল? পৰোক্ষভাৱে হ'ল। কাৰণ কি? এই চিকেন যাক তাৰমানে মানুহ এজনে কি খাইছে? মানুহ এজনে ছাপ'জ ধৰা মানুহ এজনে কি কৰিছে? মানুহ এজনে চিকেন খাইছে। এই চিকেনে কি খাইছিলে? অভিয়াছলি কথা সেউজীয়া উদ্ভিদ। যেনেকৈ ধান খাইছিলে বা তোমাৰ ধান খাইছিলে, ছাপ'জ ধৰা ধান চাউল। তো ধান চাউল ক'ৰ পৰা আহি আছে? সেউজীয়া উদ্ভিদৰ পৰা আহি আছে। অ'কে, এইখিনি ক্লিয়াৰ হ'লনে? ক্লিয়াৰ? চবৰে ক্লিয়াৰ হ'ল? অ'কে, তো এইটো হ'ল তোমালোকৰ কি হয়? এইটো হ'ল তোমালোকৰ পৰপৰিত পুষ্টি। আৰু পৰপৰিত পুষ্টি মানে কি বুজি পালা? তাৰমানে পৰপৰিত পুষ্টিৰ জীৱ বুলি সেইসকল জীৱক, মানে সেইবিলাক জীৱকে ক'ব পাৰিবা যিবিলাক জীৱই কি কৰে? হয় প্ৰত্যক্ষ, নহয় পৰোক্ষভাৱে কাৰ ওপৰত ডিপেণ্ডেণ্ট? স্বপৰিত জীৱৰ ওপৰত ডিপেণ্ডেণ্ট। কাৰ ওপৰত? স্বপৰিত জীৱৰ ওপৰত ডিপেণ্ডেণ্ট। স্বপৰিত জীৱৰ ওপৰত কি কৰে? ডিপেণ্ড কৰে। ওপৰত ডিপেণ্ড কৰে, হয় নহয়? কোনে কৰে ডিপেণ্ডেণ্ট? কোনে কৰে? পৰপৰিত পুষ্টিৰ যিমানখিনি জীৱ আছে গোটেইখিনি জীৱ কাৰ ওপৰত ডিপেণ্ডেণ্ট? স্বপৰিত জীৱৰ ওপৰত ডিপেণ্ডেণ্ট। কি হিচাপে? প্ৰত্যক্ষ বা দুটাই হ'ব পাৰে, প্ৰত্যক্ষ বা পৰোক্ষ। প্ৰত্যক্ষভাৱে ডিপেণ্ড হ'ব পাৰে বা পৰোক্ষভাৱে ডিপেণ্ড হ'ব পাৰে, হয় নে নহয়? তো এইটো হ'ল তোমালোকৰ
পৰপৰিত পুষ্টি আৰু এটা কুৱেশ্যন তোমালোকৰ বাৰে বাৰে আহিয়ে থাকে ফাইনেলত এইটো হ'ল এমিবা এমিবাৰ পুষ্টি কেনেকৈ গ্ৰহণ কৰে এমিবাই কেনেকৈ পুষ্টি গ্ৰহণ কৰে সেইটো বাৰে বাৰে আহিয়ে থাকে বুজিলা এমিবাই পুষ্টি কেনেকৈ গ্ৰহণ কৰে সেইটো বাৰে বাৰে আহিয়ে থাকে তো চোৱা এমিবাই কেনেকৈ পুষ্টি গ্ৰহণ কৰে সেইটো আমি এতিয়া আলোচনা কৰিব যাম ঠিক আছে সাপোজ ধৰা এটা এমিবা তুমি আঁকি লোৱা এইটো হ'ল এটা এমিবা আৰু ইয়াত হ'ল খাদ্যটো হয়নে ইয়াত তোমাৰ সাপোজটো কি আছে খাদ্যটো আছে ইয়াত আছে কুকেন্দ্ৰ হয় নে নহয় এইটো হ'ল এমিবা আৰু খাদ্যটো ক'ত ইয়াত হ'ল খাদ্যটো হ'ল ইয়াত হ'ল কি খাদ্যটো তো এমিবাই কি কৰিব ফাৰ্ষ্ট কি কৰিব ফাৰ্ষ্ট কি কৰিব এই খাদ্যটো অকণমান ডাঙৰকে সাপোজ ধৰা এই খাদ্যটো অকণমান এনেকে ধৰি ৰাখিব ঠিক আছে সৰি অকণমান ভিতৰলৈ লৈ আহিব সাপোজ ধৰা খাদ্যটো এনেকে ধৰি ৰাখিব সেকেন্ড স্টেপত ঠিক আছে ভালকে বুজিবলৈ ট্ৰাই কৰিবা ফাৰ্ষ্ট এমিবা এইটো আছিলে আৰু খাদ্যটো এইটো আছিলে তাৰপিছত কি কৰিব এই দুটা ঠেঙৰ নিচিনা ঠিক আছে ভৰিৰ নিচিনা দুটা কি কৰিব কুটপট ওলাই দিব ওলাই দি খাদ্যটো অকণমান ভিতৰত লৈ আহিব নেক্সট স্টেপত কি হ'ব নেক্সট স্টেপত মই তলফালে ৰাখি দিওঁ ঠিক আছে তলফালে ৰাখি দিওঁ ওপৰত অলপ প্ৰব্লেম হ'ব নেক্সট স্টেপত কি হ'ব নেক্সট স্টেপত হ'ব কি এই খাদ্যটো ডাইৰেক্টলি ভিতৰত আহি যাব ঠিক আছে সাপোজ ধৰা ডাইৰেক্টলি ভিতৰতে আহি যাব ৰবা ডাইৰেক্টলি এনেকৈ ভিতৰলৈ ডাইৰেক্টলি আহি যাব ঠিক আছে এনেকৈ ভিতৰলৈ ডাইৰেক্টলি আহি যাব ঠিক আছে এনেকৈ ভিতৰলৈ ডাইৰেক্টলি আহি যাব খাদ্যটো ক'ত আছে এতিয়া চোৱা খাদ্যটো এই ভিতৰত আছে হয় নহয় তাৰ ফাৰ্ষ্টত কি কৰিছিলে এই দুটাই কি কৰিছিলে অকণমান মেলি দিছিলে মানে কি হৈছিল ঠেংটো মেলি দিছিলে আৰু ভিতৰলৈ আহিছিলে আৰু পিছৰ ষ্টেপত 3 নম্বৰ ষ্টেপত ডাইৰেক্টলি কি হ'ল খাদ্যখিনি ভিতৰত আহি গ'ল ভিতৰত অহাৰ পিছত লাষ্ট টাইম কি হ'ব ফাইনালি ই কি কৰিব খাদ্যখিনি ইয়াৰ লগত মিক্স কৰি দিব ওকে এইটো কুকেন্দ্ৰ আৰু খাদ্যখিনি ইয়াত কি হৈ যাব হজম হৈ যাব ঠিক আছে খাদ্যখিনি কি হৈ যাব হজম হৈ যাব ওকে বুজিলা চোৱা ফাৰ্ষ্ট এমিবা এনেকৈ থাকিব আৰু খাদ্যটো ইয়াত আছে তাৰপিছত এমিবা এনেকৈ হৈ যাব খাদ্যটো কি হ'ব অকণমান ভিতৰলৈ আহিব তাৰপিছত ফাইনেলি ভিতৰলৈ আহিয়েই যাব আৰু ভিতৰত অহাৰ পিছত এই কি হ'ব হজম হৈ যাব ভিতৰত তো এমিবাই কি কৰে এনেকৈ পুষ্টি গ্ৰহণ কৰে এমিবাই কি কৰে এনেকৈ পুষ্টি গ্ৰহণ কৰে ওকে এতিয়া কথা হ'ল ইয়াত কিন্তু এই সকলোখিনি পাৰ্টৰ কিন্তু নাম আছে ঠিক আছে নাম আছে যদি তোমালোকৰ ডায়াগ্ৰামখিনি আহে পৰীক্ষাত আহিয়ে থাকে ঠিক আছে পৰীক্ষাত আহিয়ে থাকে মই বাৰে বাৰে কৈ আছোঁ পৰীক্ষাত এনেকুৱা ডায়াগ্ৰাম আহিয়ে থাকে তো অকণমান প্ৰেক্টিছ কৰিবা ঠিক আছে অকণমান প্ৰেক্টিছ কৰিবা আৰু এইখিনি নামো আছে ডায়াগ্ৰামখিনিৰ নামো আছে সেই নামখিনি তোমালোকক ক'বলৈ গৈ আছোঁ এইটোৰ নামটো তোমালোকে জানাই এইটোৰ নাম কি হয় এইটোৰ নাম হ'ল কুকেন্দ্ৰ এইটো হ'ল খাদ্য বস্তু ঠিক আছে এইটো নালাগে নাম হয় নহয় এই যে চোৱা ছেকেণ্ড চিত্ৰত ছেকেণ্ড ডায়াগ্ৰামত এই দুটা ঠেঙৰ নিচিনা যে আছে ঠেঙৰ নিচিনা এই দুটাৰো নাম আছে এই দুটাৰ নাম কি হয় কুটপাত বুলি কয় ঠিক আছে কুটপাত কিতাপত কি দিছে চাওচোন পাত বুলি দিছে কুটপাত ঠিক আছে এতিয়া কথা হ'ল কুটপাত শব্দৰ অৰ্থ মানেনো কি কুটপাত শব্দৰ অৰ্থ হ'ল বৰিৰ নিচিনা মানে মিছা বৰি ঠিক আছে বৰিৰ নিচিনা মানে বৰি হয় কিন্তু মিছা বৰি সঁচা বৰি নহয় কি হয় মিছা বৰি কুটপাত মানে মিছা বৰি মিছা ঠেং ঠিক আছে হ'ল এইটোৰ নাম হ'ল এইটোতো নাম জানাই কি হয় এইটো কুকেন্দ্ৰ আৰু এই দুটা কি হয় কুটপাত হয় নহয় এতিয়া এই খাদ্যখিনি যে ইয়াত মিক্স হৈ গ'ল ইয়াত কি হৈ যাব ইয়াক কি বুলি ক'ব খাদ্য ঋত্তিকা বুলি ক'ব কি বুলি ক'ব খাদ্য ঋত্তিকা বুলি ক'ব ঋত্তিকা স্পেলিংটো কেনেকুৱা আছিলে ঋত্তিকা খাদ্য ঋত্তিকা বুলি ক'ব ঠিক আছে
আৰু এইখিনি তোমালোকৰ আছিলে কি এমিবা আৰু এইটো ডায়াগ্ৰাম যদি আহে তাৰ ডায়াগ্ৰাম তোমাক কি লিখিবা এমিবাৰ পৰিপুষ্টি এমিবাৰ পৰিপুষ্টি এমিবাৰ কি হয় এইটো পৰিপুষ্টি হয় বাৰে বাৰে কিন্তু আহিয়ে থাকে ডায়াগ্ৰামটো মই বাৰে বাৰে কৈ আছো ডায়াগ্ৰামটো কিন্তু বাৰে বাৰে আহিয়ে থাকে ওকে মানে তোমাৰ ফাইনালত বাৰে বাৰে আহিয়ে থাকে তো এই ডায়াগ্ৰামটো অকণ ভালকৈ শিকিবা ঠিক আছে এমিবাৰ ফাৰ্ষ্ট কেনেকুৱা থাকে তাৰপৰা খাদ্যবস্তু ইয়াত থাকে খাদ্যবস্তু খাবলৈ হ'লে কি কৰিব লাগিব কোট পাতখিনি ওলাই দিব লাগিব কোট পাতৰ সহায়ত খাদ্যখিনি অকণমান ভিতৰত সোমাই দিয়ে ঠিক আছে সোমাই দিয়াৰ পিছত ডাইৰেক্টলি ভিতৰতে সোমাই যায় ভিতৰলৈ সোমোৱাৰ পিছত আৰু এই সোমোৱাৰ পিছত তেতিয়া হজম হ'ব লাগিব হয় নহয় ভিতৰত হজম হৈ যায় আৰু খাদ্যখিনি কি হৈ যায় এমিবাৰৰ শৰীৰত মিক্স হৈ যায় ঠিক আছে খাদ্যখিনি কি হৈ যায় এমিবাৰৰ শৰীৰত মিক্স হৈ যায় তো ছাত্ৰীসকল আজিৰ ভিডিঅ' ইমানেই ঠিক আছে আজি ইমান বেছিকৈ নকওঁ আজিৰ ভিডিঅ' তোমালোকৰ কাৰণে ইমানেই যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিবা আৰু এটা কথা যদি তুমি আমাৰ চেনেলত নতুনকৈ ভিজিট কৰি আছা তো চেনেলটো ছাবস্ক্ৰাইব নিশ্চয়কৈ কৰিবা আৰু মই ইয়াতে আৰু এটা কথা ক'ব বিচাৰিছোঁ আজিৰ ভিডিঅ'ত যি কিবা প্ৰব্লেম আছে মানে আজি যিখিনি টপিক কমপ্লিট কৰা হ'ল সেইখিনি টপিকত যদি তোমালোকৰ কিবা প্ৰব্লেম আছে তেনেহ'লে মোক পাৰ্চনেলি মেছেজ কৰিব পাৰা বা ইউটিউব চেনেলৰ এই ভিডিঅ'ৰ কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰিব পাৰা মই সেই ডাউটখিনি দূৰ কৰিবলৈ ট্ৰাই কৰিম আৰু লগতে চোৱা অহাকালি আমি এটা নতুন টপিক আলোচনা কৰিম সেইটো হ'ল মানুহৰ পৰিপুষ্টি অহাকালি আমি কি কৰিম মানুহৰ পৰিপুষ্টিৰ বিষয়ে এটা ভিডিঅ' আপলোড কৰিম আৰু সেইটো ভিডিঅ' অকণমান লম্বা হ'ব আৰু অকণমান হাৰ্ডো হয় মানুহৰ পৰিপুষ্টি তো ইমান হাৰ্ড বুলি ধৰিব নালাগে আমি একেবাৰে ইজিলি আমি শিকাবলৈ ট্ৰাই কৰিম তো মানুহৰ পৰিপুষ্টি অহাকালিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ঠিক আছে তো আজিলৈ এইখিনি বাই বাই